হেল্ল' গাইজ, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'টোত বহুল পৰিচিত জনপ্ৰিয় কিছুমান গান চাম, যিবোৰ আছিল আচলতে কপি কৰা বা অন্য দেশৰ গানৰ পৰা নকল কৰা। প্ৰথমতে আৰম্ভ কৰিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী চাকিৰাৰ বহুল জনপ্ৰিয় ৱাকা ৱাকা গানটোৰে। এই গানটো 2010 চনত ফিফা ফুটবল ৱৰ্ল্ড কাপৰ থিম ছং আছিল আৰু এই গানটোৱে সৰ্বমুঠ 290 কোটি ভিউজ পাইছে। আৰু চাকিৰাই এই গানটোৰ কাৰণে মূলতঃ পৃথিৱীৰ সৰ্বস্তৰত বহুল জনপ্ৰিয় হৈছিল। কিন্তু মজাৰ কথাটো হৈছে এই গানটো আছিল এটা কপি কৰা গান। তো ৱাকা ৱাকাৰ আচল গানটো আছিল কিউবাৰ কণ্ঠশিল্পী লাছ চিগাছৰ যিটো গান ৰিলিজ হৈছিল 1990 চনত। আৰু এই কণ্ঠশিল্পীগৰাকীয়ে চাকিৰাৰ বিৰুদ্ধে $11 মিলিয়ন বা 94 কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছিল। কিন্তু তদন্ত কৰি গম পোৱা গৈছিল যে সেই কিউবাৰ কণ্ঠশিল্পীগৰাকীয়েও এই গানটো নকল কৰিছিল এটা কেমেৰুনিয়ান গানৰ পৰা, যিটো ৰিলিজ হৈছিল 1984 চনত। ইয়াৰ পিছত অক্ষৰ বুলবুলীয়া চিনেমাৰ বিখ্যাত বুলবুলীয়া গানটো নিশ্চয় মনত আছে। কিন্তু এইটো আছিল কোৰিয়ান পপ ব্ৰেণ্ড এণ্টাৰ দ্য ড্ৰাগনৰ এটা গানৰ নকল। ইয়াৰ পিছত ধুম চিনেমাৰ থিম ছং ধুম্মা চলে গানটোও কিন্তু নকল আছিল। ইয়াৰ পিছত অজয় দেৱগনৰ সিংগম চিনেমাৰ হানি সিঙৰ আটাক মাজি চাটাকলি গানটো নিশ্চয় শুনিছে। এই গানটো ইউটিউবৰ এটা বেকগ্ৰাউণ্ড মিউজিক আছিল। ইয়াৰ পিছত হানি সিঙৰ লকা গানটো কিন্তু এটা কপি গান। এই গানটো আচলতে তৈয়াৰ কৰা হৈছিল তুৰ্কীৰ মিউজিচিয়ান CV কব্ৰা মিউজিকত। ইয়াৰ পিছত বলিউডৰ জনপ্ৰিয় গান পেহলি নজৰ মে কেছে যাদু কৰ দিয়া, এই গানটোও এটা কোৰিয়ান গানৰ কপি আছিল। পেহলি নজৰ মে কেছে যাদু কৰ দিয়া। ইয়াৰ পিছত ছলমান খানৰ বডিগাৰ্ড চিনেমাৰ অন্যতম জনপ্ৰিয় গান তেৰি মেৰি প্ৰেম কাহিনী, যি গানটো হিমেশ ৰেশমিয়াৰ মিউজিক ডাইৰেকশ্যনত গীতটো গাইছিল ৰাহত ফতেহ আলী খান। কিন্তু এই গানটো এটা ৰোমানিয়ান গানৰ নকল আছিল। ইয়াৰ পিছত হিমেশ ৰেশমিয়াৰ মিউজিক ডাইৰেকশ্যনত জুবিন দাই গোৱা বিখ্যাত ইয়ালি গানটো এই গানটো কিন্তু এটা আৰবী গানৰ নকল আছিল। আৰু নকলৰ ক্ষেত্ৰত বাদশ্বাহো কিন্তু কম নহয়। তেওঁৰ গেন্দা ফুলৰ কথা আমি সকলোৱে জানোৱে। গেন্দা ফুলৰ বাদেও লড়কি পাগল হে গানটো নিশ্চয় শুনা পাইছে। অভিযোগ আছে যে লড়কি পাগল হে গানটোৰ মেইন লাইন নেদাৰলেণ্ডৰ গায়ক কমল ৰাজাৰ ট্ৰাবল গানটোৰ পৰা কপি কৰিছে। তো যি কি নহওক এই গানটো ডাইৰেক্ট কপি বুলি ক'ব পৰা নাযায়।
তো এইখিনিয়ে আছিল আজিৰ কপি গানৰ ভিডিঅ'টি ইয়াতে ক'বই লাগিব যে গোটেই গানবোৰ কিন্তু অৰিজিনেল গানতকৈ বহুত বেছি ভাল হৈছে তেওঁলোকে গানবোৰ কপি কৰিয়ে হওক যেনেকৈ নহওক এই গানবোৰ যদি ভালকৈ নবনালেহেঁতেন তেতিয়া আমি এই অসাধাৰণ গানবোৰ নাপালোহেঁতেন তো সেই হিচাপে কপি কৰিছে বেছ কৰিছে